তোমাক সারেগামা শিকাম, ভালকৈ শুনি যাবা। ওরা শুনিছ নে? ব্যক্তি দে দে ব্যক্তি দে কি লাগিব লাগিব বুলি নাজানে নি? কালি আকৌ এই নাই ছোৱালীকেইটা ৰাতি লগানে আছে। এতিয়া আপুনি সোনকালে আহিব বজাৰখিনি তোৰ কিবা টকাৰ আছে নেকি? হ'ব দে মানুহ পাব একো বুজি নাপায়। নাই নাই বাচা নকল মানে কি কৰিম মই কি কৰিম। আজি তোক মই ঐ ইহঁতৰ ভাৱনা হওক খোলে মই কি মধুৰ নিচা মই কি কৰিলো আই ধৰিত্ৰী কি হৈছে হয়নে কি হৈছে নামত থাকিছ কি হৈছে হেল্ল' কি হৈছে তহঁতৰ
শুনিছানে নাই হৈছে কি দেউতা ধৈৰ্য আৰু নাই দেউতা ধৈৰ্য আৰু নাই হয় ধৰিত্ৰীয়ে ঠিকেই কৰিছে কত যন্ত্ৰণাত তাই দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে আৰু এই ল'ৰা দুটা কতদিন লঘনি পুখুৰী হৈ থাকিবলগীয়া হৈছে তাই ঠিকেই কৰিছে সেই পোনাকণ দুটাক লৈ তাই যিখোপ আহে কষ্ট চৌকাটোৰ ওচৰত খৰিকেইডাল লৈ কেৰাহীকেইটাৰ ফালে মুখখন কৰি হেভা লাগি চাই থাকে আৰু সিহঁতে কয় মা মা আমাক খাবলৈ দে মা ভাত দে মা কত যে যন্ত্ৰণা সেই দুখ সেই বেদনাবোৰ মই দূৰৰ পৰাই সদায় শুনি আছিলোঁ আৰু শেষত তাই ভাল সিদ্ধান্ত কৰিছে আজিৰ পৰা তাই মহাসুখত থাকিব তাই মহাসুখত থাকিব দেউতা কলংক তহঁত কলংক পিতৃত্ব লৈ কলংক সাৰিছ তাৰ বাহিৰে আৰু একো কৰা এবাৰ ভাবি চাইছনে এই পোনাকণ দুটাই স্কুলত যাব পৰা নাই স্কুলত যাবৰ কাৰণে হেনো কিতাপ পত্ৰ নাই সিহঁত পিন্ধিবৰ কাৰণে ভাল পেণ্ট নাই এবাৰ ভাবিছ নাই চৰকাৰৰ পোৱা চাউলকেইটা পোনে মদৰ ঘাটিত বিক্ৰী কৰি আৰু সেইবোৰ খাই সৰ্বশান্ত হ'ল এতিয়ালৈকে মই গম পোৱাত 5টাকৈ বন্ধন সেই বন্ধনবোৰেতো পাবই বন্ধনবোৰৰ পইচা দিব নোৱাৰি বেচেৰি হাতৰ কাণৰ সকলো বিক্ৰী কৰিলে এতিয়া মুক্ত আকাশত ঘূৰি ফুৰা আৰু সেইবোৰ খাই নাচি বাগি ফুৰা বাছ আৰু ইহঁত দুটাক উদং কৰি দিয়ে আৰু ময়ো সেই বনলৈ গতি কৰিম আৰু এইখন ঘৰত এই সংসাৰ মোক নালাগে বুজিছা এইখন সংসাৰ তহঁতেই থাক ধৰিত্ৰী বাইদেউ নাই নেকি ঘৰত এৰা ধৰিত্ৰী আৰু নাই বুজিছা ধৰিত্ৰী চিঞৰ বিদায় হৈছে আৰু সেই কোনাকোন দুটা আছে আৰু ধৰিত্ৰী সেই অপদাৰ্থ স্বামী কৰিবলৈ গুচি গ'ল এতিয়া সিহঁতে দায়িত্ব মোৰেই আপোনালোক নিশ্চয় বন্ধনৰ পৰা আহিছে ঠিক আছে বহকচোন বাৰু হয় আমি বন্ধনৰ পৰা আহিছোঁ আমি বহক তাতে চকী হ'ব আজি হ'ব হয় আজি কথা কোৱাৰ ব্যৱস্থাও নাই ঠিক আছে পিছে পৰা আপোনালোকৰ লগত মই আলোচনা কৰিম চিন্তা নকৰিবি বুজিছা হ'ব ঈশ্বৰে ৰাখিব বহুত চিন্তা কৰিব দুখ নকৰিবা হা ঈশ্বৰে তোমালোকক ৰাখিব হা ককা আছে নহয় দুখ নকৰিবা ককা আছে নহয় তোমালোকৰ ককা আছে দুখ নকৰিবা আহাচোন তোমালোকক অকণমান মই বাহিৰত কিবা খুৱাই লৈ আহোঁ কেনেকৈ হ'বলৈ পালে বহু কথা বুজিছা মানুহে কয় ঈশ্বৰে মোক দুখীয়া কৰিলে দুখীয়া নহয় যি লোকে নিজৰ কৰ্ম হাতত নলয় যিয়ে নিজক চিনি নাপায় আৰু যিয়ে নিজৰ ল'ৰা ছোৱালীক চিনি নাপায় তেওঁলোক সদায় দুখীয়া বুজিছানে আজি মোৰ পুত্ৰ নহয় এই দেশৰ কলংক এটা জাতিৰ কলংক কণ দুটা ল'ৰা ছোৱালীক আজিৰ পৃথিৱীত খুৱাবলৈ কিমান টান এইটো কষ্টৰ কথা নহয় এই বয়সত মই কাম কৰি আছোঁ মই দুখীয়া নহয় মই কৰ্ম কৰি আজি জীয়াই আছোঁ কি কৰিবা মদ পানী খাই ঘৰত চাউল পাতি নিদিয়ে ল'ৰা ছোৱালী খাব নাপায় আৰু কত যে মাৰ ধৰ কৰে আৰু সেয়েহে তেওঁ ইহ সংসাৰৰ পৰা বিদায় কথা ইমানেই যে ইহঁতক মই অকণমান ব্যৱস্থা কৰিম বুলি ভাবিছোঁ কি কৰা যায় সেয়ে আমি সংগীত একাডেমীত অনাশ্ৰমত শিকিব আহিছিলোঁ খোৱা লোৱা পঢ়া শুনা সকলোবোৰ পাব তাতে খেলা ধূলা আৰু সংগীতৰো ব্যৱস্থা আছে তেতিয়াহ'লে বৰ ভাল কথা হ'ল মই বৰ চিন্তাত পৰিছোঁ এই পোনাকণ দুটাক লৈ মই কলৈ যাওঁ কি কৰোঁ ভাবিব পৰা নাছিল বৰ ভাল কথা হ'ল ঠিক আছে যোৱাগৈ তোমালোকে পিন্ধা এই চোলা দুটা পিন্ধি আহাগৈ যোৱা তাত ভালকৈ থাকিবা দে মই গৈ থাকিম নহয়
আহিবি না বাবা যোৱা, যোৱা। এতিয়া আকৌ সেইখিনি ঘৰলৈ যাবা ভাল বঢ়িয়াকৈ থাকিব